নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৱে? আশা কৰোঁ সকলো ঠিকে আছে। আজি মই পূজা কৰাৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টো, অৰ্থাৎ মই আজি ইভিনিং টাইমৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু ইভিনিং টাইমত সকলোৱে ঘৰত ধূপ চাকি জ্বলেই, ময়ো তেনেকৈ সদায় ইভিনিং টাইমত ধূপ চাকি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। সন্ধিয়া টাইমত ধূপ জ্বলালে মই বাহিৰতো এডাল ধূপ জ্বলাই দিওঁ, কাৰণ ধূপৰ গোন্ধটো ইমানেই ভাল লাগে, ভিতৰলৈ ধোঁৱাটো ঘূৰি ঘূৰি আহে, ইমান ভাল লাগে। গুড ইভিনিং এভৰিৱান, নমস্কাৰ। পোনপ্ৰথমে আপোনালোকক মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই ইভিনিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া বাজিছে 5:30 আৰু 5:30ৰ পৰা মই ৰাতি ডিনাৰলৈকে মই কেনেকৈ কি কৰোঁ সকলোবোৰ ভিডিঅ'ত দেখাই যাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা ৰাখিলোঁ। ইভিনিং টু ডিনাৰ সকলোৰে ঘৰত একেখিনি কামেই, কিন্তু সেই কামখিনি মই কেনেদৰে মেনেজমেণ্ট কৰোঁ, কেনেকৈ কৰোঁ, সেইবিলাক আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিছোঁ। যদিহে আপোনালোকে চাই ভাল পায়, প্লিজ জনাবলৈ নাপাহৰিব। আপোনালোকৰ এটা এটা কমেণ্টে আমাক বহুত সাহস দিয়ে, অন্য এটা ভিডিঅ' বনাবলৈ আমি বহুত সাহস পাওঁ। সেয়ে কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। ধূপ চাকি জ্বলাই মই এই দোকানলৈ যাবলৈ ৰেডি হৈছোঁ। এনেই অলপ চুলিখিনি ঠিক কৰি লৈছোঁ আৰু দোকানলৈ গৈছোঁ। ওচৰৰ দোকানলৈ মই তাতে শাক পাচলি কিনোঁ, আৰু তাতে মাছ মাংস কিনা হয়, প্ৰায় তাতে কিনা হয়। বেছি দূৰ নহয়, তেনেই ওচৰতে। আমাৰ ঘৰৰ আগফালে এটা চাৰিআলি আছে, সেই চাৰিআলি চুকতে আমাৰ সকলোবোৰ পাই যায়। সেইটোৱে আৰু সুবিধা আমাৰ, শাক পাচলি মাছ মাংস চব ওচৰতে পাওঁ। তুমি কি খাইছা? এই কি খাইছা? অঁ, তুমি মেগী খাই আছা। তোমাৰ নামটো কৈ দিয়া ভালকৈ নে? লাজ নকৰিবা, কৈ দিয়া ভালকৈ নামটো কৈ দিয়া। হাই কৰি দিয়া, হাই কৰি দিয়া, ভাল ছোৱালী, হাই কৰি দিয়া। এই খোৱাত ব্যস্ত মানে পুৰা। হাই কৰি দিয়া, নকয় অ'। আন্ধাৰে আন্ধাৰে মই গৈ আছোঁ। সেইটো আমাৰ ঘৰ, লাইট জ্বলি আছে। এইটো চব লাইট লগোৱা নাই, চাইডৰ লাইট লগোৱাই নাই। দোকানৰ পৰা আহিয়ে মই মাছখিনি মেৰিনেট কৰিবলৈ ল'লোঁ। হালধি আৰু নিমখ দি মেৰিনেট কৰি থৈ দিছোঁ। অলপ টাইম 5 মিনিটমান থৈ দিছোঁ। আৰু মই এয়া হাতে চব কৰোঁ, আৰু চামুচ তামুচ নলগাওঁ, কি ঘৰৰ মানুহে খাম, চব হাতেই কৰোঁ। এয়া মোৰ ৰেডি হৈ গ'ল। এয়া কেৰাহীত তেল দি ল'লোঁ, তেলৰ ওপৰত মই অলপ নিমখ দি লওঁ, মানে তেলখিনি পকাৰ পিছত অলপ মই নিমখ দি দিওঁ, তেতিয়া মাছবোৰ লাগি নধৰে বুলি কয়, মাহঁতে কোৱা শুনো। আৰু এনেকৈ মাছবোৰ পিচ পিচকৈ ফ্ৰাই কৰি ল'ম। হাফ ফ্ৰাই কৰিম, ফুল ফ্ৰাই নকৰোঁ, কাৰণ মই জোল বনাম মাছৰ। সেইফালে গেছত মাছ ফ্ৰাই কৰিবলৈ থৈ আহিলোঁ, গেছটো অলপ কমাই পানি। আৰু এইফালে মই বিলাহী দুটা লৈ লৈছোঁ আৰু পিঁয়াজ দুটা লৈ কাটি লৈছোঁ। বিলাহী দুটা আৰু পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈ এটা মিশ্ৰণ বনাবলৈ ৰেডি কৰিছোঁ। আৰু এয়া নহৰু কেইফুটামান দি দিছোঁ, আৰু এক্সট্ৰাকৈ পিঁয়াজ এটা কাটি থৈ দিলোঁ। আৰু এয়া মোৰ মাছ ফ্ৰাই ৰেডি। এয়া একেখন কেৰাহীতে একেখিনি তেলতে মই পিঁয়াজ কেইডোখৰ দি দিলোঁ, কাটি থোৱা পিঁয়াজ কেইডোখৰ। তাতে অলপ ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম, অলপ টাইম ভাজি থাকিম। যেতিয়া পিঁয়াজখিনি ৰঙচুৱা হ'ব, তেতিয়া মই সেই মিশ্ৰণখিনি দি দিম। এয়া হৈছে বিলাহী মিশ্ৰণ, বিলাহী আৰু পিঁয়াজৰ কালাৰটো এনেকুৱা হওঁতে বিলাহী আৰু পিঁয়াজৰ মিশ্ৰণখিনি ইয়াত দি দিছোঁ, আৰু ভালদৰে মিক্স কৰি দিছোঁ। এই সময়তে আপোনালোকে যিকোনো মছলা দিব পাৰে, কিন্তু মই মছলা নাখাওঁ বেছি, আৰু জলকীয়াও নাখাওঁ ইমান, সেইটো কাৰণে মই একো দিয়া নাই। আপোনালোকে ৰেড চিলি হওক বা ধনিয়া পাউডাৰ, জিৰা পাউডাৰ কি দিয়ে আপোনালোকে দিব পাৰিব। মছলাখিনি ৰেডি হোৱাৰ পাছতে মই পানী দি দিলোঁ, আৰু এয়া মই টেঙেচি কেইডালমান বাৰীৰে ছিঙি থৈছিলোঁ। এতিয়া ইয়াৰ অলপ উতল আহোঁতে মই টেঙেচি কেইডাল দি দিম। টেঙেচিডাল দি পানি ভালকৈ অলপ লৰাই দিছোঁ। আচলতে মই ভিডিঅ' ইমান বনাব পৰা নাই, মোৰ গাটো ইমান ঠিক নাছিলে, মানে মই পটাপট বনাইছোঁ। আৰু এয়া মাছ দিয়া ভিডিঅ' দিবলৈ থাকিলে, মাছখিনি দি ৰেডি কৰি দিলোঁ। গাটো যিহেতু মোৰ বেছিকৈ বেয়া হৈ গৈ আছিলে, সেইটো কাৰণে মই অলপ প্ৰেছাৰ জুখি লৈছোঁ, মানে মোৰ মাথাও ঘূৰাই আছিলে। আৰু এয়া মোৰ চব্জি হৈছে লাহে লাহে। চব্জিখিনি নমাই মই লগালগ কুকাৰটো পাতি দিলোঁ, ভাতৰ কুকাৰটো। আৰু এয়া আজি থালি ৰেডি, এয়া মাহ থালি। আৰু মই মানে একদম খাবলৈ মোৰ মন নাছিলে, সেইটো কাৰণে মই অলপমানে বাঢ়ি ল'লোঁ। এয়া মোৰ থালি। যোৱাকালি মই মামীহঁতৰ ঘৰত মই মেচিন চিলাই শিকিবলৈ গৈছিলোঁ, অৰ্থাৎ মেচিনটো মই চলাব নাজানো, মানে কাটিং অলপ হ'লেও জানো, কিন্তু মেচিনটো একেবাৰে চলাব নাজানো। সেইটো কাৰণে মই মেচিনটো প্ৰেক্টিছ কৰিবলৈ গৈছিলোঁ। মোৰ পুৰণা মেচিন দুটা পৰি আছে, সেয়ে মই সেই মেচিন দুটা ঠিক কৰিবলৈ মই কাপোৰ চিলাম। সেয়ে মই মেচিনটো অলপ চলাবলৈ শিকিবলৈ গ'লোঁ, আৰু চলালোঁ, শিকিলোঁ অলপ, বহুতকণেই পাৰিলোঁ, এদিনতে পাৰিলোঁ। বেছি কষ্ট নহয় বাৰু, মই বহুত কিবা হ'ব বুলি ভাবিছিলোঁ, আৰু ঠিকে ভাল লাগিলে শিকি, সেয়ে অলপ ভিডিঅ' বনাই থৈছিলোঁ। আৰু আজি যিহেতু মোৰ গাটো বেছিকৈ বেয়া হৈ গৈছিলে, মই সেইটো কাৰণে মই ভিডিঅ' নবনালোঁ। একেবাৰে নেক্সট ভাইটিয়ে চলাইছ নি?
এয়া হৈছে নেক্সট দিনা খুৰাহঁত আমাৰ এইফালে কিবা এটা কামত আহিছিলে ভাবিলোঁ মায়ে ময়ো ঘৰলৈ যাব পাৰিম মায়ে মই সেইটো কাৰণে খুৰাহঁতৰ গাড়ীতে ঘৰলৈ গুচি গ'লোগৈ ঘৰলৈ গৈও মই একো ভিডিঅ' নবনালোঁ কাৰণ মোৰ গাটো অলপ বেয়া আছিলে চ' মই ভিডিঅ' একো বনাব নোৱাৰিলোঁ আৰু ঘৰলৈ গৈ নতুন আলহী এজনী লৈ আনিলোঁ কুকুৰ এজনী লৈ আনিলোঁ যিহেতু মোৰ আগতে এজনী মেকুৰী আছিলে সেই মেকুৰী আৰু কুকুৰ যুদ্ধ মই সন্ধিয়া টাইমত চাই আছিলোঁ আজি ভিডিঅ'টো এনেকেই টুকুৰা টুকুৰিকৈ বনোৱা হ'ল যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব যদিহে আপুনি মোৰ চেনেলটো নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইমান টাইমে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ